এই গৰুবিলাক যে আৰু দেই পথাৰত ঘাঁহ বুলিবলৈ এডালো নাই। এতিয়া ইফালেদি হাগিব তোমাৰ এপাহ আছিল। এই বুঢ়াটো কঁকালটো আৰু কঁকাল হৈ থকা নাই নহয়। কিমান গোবৰ পেলাবা। গাখীৰ বুলিবলৈ নাই। ইমান অকণমান গাখীৰ দিব, আকৌ এচৰীয়া মুতিব। সৰহখিনি গাখীৰ সেই মুঠতেই যায়। এই বুঢ়ীজনী যে কি খোৱা অ, ইহঁতক কি খোৱা? মানুহে খাবলৈ নাই, গৰুক খোৱাবি তহঁতৰ পেট ফুল কৰি। সিফালে বুঢ়াটো কঁকাল বেকা, কিমান গোবৰ পেলাব। বাপেকে বেপাৰী এটা আহিলে হয়, সোপাকে বেছি দি এই বুঢ়াটোৱে তেতিয়া 8টা বজালৈকে শুব পাৰিম। আহিলি ভালেই কৰিলি বুজিছ। তই মোক কাম এটা কৰি দিব লাগিব। তই পকা চুলি কেইটামান চাই দিব লাগিব। তাৰ বাবদ অৱশ্যে তই পইচা পাবি। তই এই বয়সত এই পিটকলিটোৱে মাকৰ গাখীৰ এৰাই নাই। তই মানুহ মাৰি ৰঙা ঘৰত ভাত খাব নালাগে। তই মই পকা চুলি 2ডালমানকে চাই দিবি। মই দেখোন চুলিয়ে নাই। এই চা এই সময় চুলি নহয় নেকি? চাই দে, ভালকে চাই দে। প্ৰতি ডালত তোক 1 টকাকে দিম। মুঠতে 10 টকা দিম। পথাৰত যে মৰে যে পুঠি মাছ সেয়া খাইছিলা নেকি বাৰু? ক'ত পতা দেখিলি? মিছা মিছিকে কৈছে। যা তই ঘৰলৈ যা। 10 টকাটো দিম বুলি কৈছে, কেলে ঠগিছে? মই এতিয়া খুচা পইচা নাই বুলি কৈছে নে নাই? তই এতিয়া যা বুজিছ, মোৰ হাগা লাগিছে। তই এতিয়া যা। বুঢ়া হাগিবলৈ ওলাইছে। ৰহ বাপেকে, আজি বুঢ়া বিহু মই দেখুৱাই আনিছো। পইচা নিদিয় তই মোক? দেউতা, আপোনাৰ আকৌ কি হ'ল? মুখৰ ভিতৰতেনো কি মুখ মুকাই আছে? দেউতা, কি হ'ল আকৌ আপোনাৰ? ভূতে খালে নেকি আপোনাৰ? দেউতা, দেউতাক খাটাং ভূতে পালে। মই কি কৰো এতিয়া? কোন ক'ত আছ বাৰু? কালিয়া বেজকে মাতি আনোগে। ক'ত আছে ভূত? ক'ত আছে? এই চালিয়া বেজৰ নাম শুনিলে ভূত পলাই কট্টং দিয়ে। ক'ত আছে ভূত? জয় মা শ্ৰীশংকালী। ক'ত আছে? এয়া দেখিছেনে? এই ভূত সামান্য ভূত নহয়, এইটো চাইনাৰ ভূত। ইয়াক খেদাটো সহজ কথা নহয়, বহুত টকা খৰচ হ'ব। তোমাৰ হাতত ইমান টকা আছেনে নাই? আছে চালিয়া বেজদা, মোৰ হাতত টকা আছে। আপুনি খালি চাইনাৰ ভূত খেদক। তেতিয়াহ'লে তুমি মোৰ কাৰণে এযোৰ কাঁহৰ কাঁহী বাতি আনা, এটা ঘটি আনা। ইয়াক গু কৰতি পুঠিয়ে পানী কাটি দিব লাগিব, বুজিছা? যোৱা লৈ আহা। ভণ্টি, এই চালিয়া বেজদাই ককাৰ গাৰ পৰা চাইনাৰ ভূত খেদিব এতিয়া। তই কাঁহৰ কাঁহী বাতি এযোৰে ঘটিটো লৈ ওলাই আহচোন। সোমবাৰে কালখনি, মঙলবাৰে কাল
কালখনি বুধবাৰে কালখনি বৃহস্পতিবাৰে কালখনি নহয় গুৰুবাৰ শুক্ৰবাৰে কণা শুকুৰ শনিবাৰে ডাবল কালখনি ৰবিবাৰে বুঢ়াৰ গুচাও খনি ঐ এইটো চাইনাৰ ভূত নহয় ঐ এইটো জাপানৰ ভূত অ' চালিয়া বেজো পলালে মোৰ কি হ'ব এতিয়া 108লৈ ফোন এটা কৰি গাড়ীখনকে মাতি দিওঁ অচেতন হোৱা বেজী এটা দি বুঢ়া ঘৰতে পেলাই থওঁ হেল্ল' 108 আপোনালোক আহিব পাৰিবনে আমাৰ ঘৰলৈ অচেতন হোৱা বেজী এটা লৈ নাই নহয় ভূতে নাই পোৱা মোক মোৰ ঘৰতেতো কি হ'ল ঘৰতেতো যাওঁতে মই এইখন কৰি আছো হেৰৌ এই বেজী এটা ভয়তে মই এই বোপা ককাৰ দিনৰ পৰা চলি অহা এই নিয়মটো মই ভংগ কৰিবলগীয়া হ'ল মোক ঘৰতেতো বিচাৰি দে আজি মই ভীষণ প্ৰতিজ্ঞা কৰিলো আজি তাৰিখৰ পৰা আৰু মই কোনো দিন ঘটিলৈ এই দিনলৈ নাযাওঁ